নিশা 8:30 মানত ওলাই গৈছিলে পদূলি আগলৈ। নিয়তিও নিষ্ঠুৰ হ'ল, জোৱানজনো আজি হাৰি গ'ল। সন্তানৰ লগত সময় কটোৱা হেঁপাহ হৈয়ে ৰ'ল। নেদেখাজনে তেওঁক অকালতে লৈ গুচি গ'ল। ছুটীত তেওঁ ঘৰলৈ বুলি আহিছিল, পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাইছিল। সন্তানেও দেউতাকক পাই আত্মহাৰা হৈছিল, কিন্তু ঘটনাটোৱে সকলোবোৰ ঠান বান কৰি পেলাইছিল। দুৰ্ঘটনাটোৰ লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে, কিন্তু তাতেও জীৱিত বুলি ঘোষণা নকৰিলে। নিজৰ বাইকখনেই যেন কাল হৈ পৰিলে। পদূলিতে তেওঁ চিৰদিনৰ বাবে বিদায় মাগিলে। নাম তেওঁৰ কাকুল কোঁৱৰ। পৰিচয় আছিল অসম আৰক্ষী জোৱানৰ। সুৰক্ষা দি আছিল বৰ্তমান ওদালগুৰি জিলা নামৰ ঠাইডোখৰৰ। তেওঁৰ মৃত্যু হ'ল। মাতৃ, পত্নী আৰু সন্তানক এৰি থৈ গ'ল। তেওঁৰ মুখখনৰ পিনে চাই সকলো থমকি ৰ'ল। আশাবোৰ আজি আশা হৈয়ে ৰ'ল। যোৱা গধূলি অসম আৰক্ষীত চাকৰি কৰিছিলে। সি ঘৰৰ পৰা নিশা 8:30 মানত ওলাই গৈছিলে পদূলি আগলৈ। এখন নিজৰ এই আগফালৰ পদূলিত ৰৈ থাকোঁতে ফোন কৰি পিনি ইফালৰ পৰা আহি পিনি এখন বাইক আহি পিনি তাক হঠাতে মাৰি খুন্দিয়াই পেলাই থৈ গুচি গ'ল। আৰু সেই লগতে সি তাতে মৃত্যু হ'ল। আৰু সেই বাইকখনৰ ল'ৰাকেইটাও সেই তাতে পৰিলে বাৰু, কিন্তু ইয়াৰ সেই ঠাইতে সি হৈ গ'ল। আৰু মেডিকেললৈ নিলে, মেডিকেলত তাৰ নি পিনি তাৰ একো নাথাকিলে। মই তাক চাই পিনি ৰ'ব পৰা নাই। আৰু ইতিমধ্যে আপোনালোকে কি ব্যৱস্থা লয়। আৰু ল'ৰাটো তেওঁৰ পত্নী আৰু মা আছে, সেই মা এতিয়া অথিয়বী হৈ পৰিছে ভাইটিক লৈ। চাকৰি ক'ত কৰি আছিলে? চাকৰি ওদালগুৰিত আছিলে। এতিয়া ছুটীত আছিলে? ছুটীত আহিছিলে ঘৰতে। ছুটীত আহি পিনি কাম লগাইছিলে, ঘৰৰ কাম।